মুঠতে এতিয়া এটাই কথা, আমি সকলোখিনি একগোট হওঁ, 20-25 জন ক্ৰিয়েটৰ একগোট হওঁ। আপোনালোকে কমেণ্ট কৰক আৰু সিহঁতৰ ওপৰত একদম ভালতকৈ ভাল একশ্যন লওঁ। যদি প্ৰশাসনে ব্যৱস্থা ল'ব নোৱাৰে, আমি নিজেই ব্যৱস্থা ল'ম। সেইখিনিৰ কাৰণে আপোনালোক সকলো সাজু থাকক। মুঠতে ভিডিঅ'টোত এটা কমেণ্ট কৰক আৰু বেছিতকৈ বেছি এই ভিডিঅ'টো শ্বেয়াৰ কৰক। নমস্কাৰ ৰাইজ, মই বিকু। আজি বহুত বেছি ইণ্ট্ৰ' দি নাথাকোঁ, এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ। আজি বহুত অসমৰ ক্ৰিয়েটৰ, ভাল ভাল ক্ৰিয়েটৰ একাউণ্ট লগত নাই। মোৰ লগতে বহুতখিনি ক্ৰিয়েটৰ একাউণ্ট গুচি গৈছে। বহুতে কান্দিছে আৰু বহুতে বাৰে বাৰে ট্ৰাই কৰিছে, কিন্তু বাৰে বাৰে একাউণ্টবোৰ গুচি গৈছে। এতিয়ালৈকে মোৰ অলৰেডি 3টা একাউণ্ট খাইছে আৰু পূজাৰ একাউণ্টটো গুচি গ'ল। মই ফাৰ্ষ্ট 183K যিটো একাউণ্ট আছিলে সেইটো গুচি গ'ল। আপোনালোকে হয়তো গম পায় কিমান মই কান্দি কান্দি ভিডিঅ' বনাইছিলোঁ, আপোনালোকে দেখিছিলে। তাৰ পাছত মই আকৌ ৰিটাৰ্ণ আনিলোঁ, আকৌ ছাছপেণ্ড কৰি দিলে। মই ভাবিলোঁ এইটো বাদেই দিলোঁ। আকৌ বিকু এটেক্স বুলি এটা একাউণ্ট খুলিলোঁ, সেইটোও খাই দিলে। 14,000 হৈছিলে, আকৌ কষ্ট কৰি আপোনালোকে ছাপোৰ্ট কৰিছিলে, সেইটো খাই দিলে। আকৌ ৰিচেণ্ট এটা খুলিলোঁ, সেইটো খাই দিলে। গতিকে ভাবক, বাৰে বাৰে কিমান আৰু আইডি খুলি থাকিব। আৰু এয়া মোৰ লগতে নহয়, অসমৰ ভাল ভাল ক্ৰিয়েটৰ লগত আপোনালোকক মই তলত স্ক্ৰীনশ্বট দিছোঁ, চাওক। এইবোৰ কিমানবোৰ একাউণ্ট সিহঁতে এই কম দিনৰ ভিতৰত টাৰ্গেট কৰি লৈ উৰাই দিছে। আৰু এইবোৰ কোনো ডাঙৰ ল'ৰা ছোৱালীৰ কাম নহয়, 18 বছৰ তলৰ বয়সৰ কিছুমান ল'ৰা ছোৱালীয়ে এইবোৰ কাম কৰি আছে। আৰু এইবোৰৰ শাস্তি কি আপোনালোক সিহঁতে হয়তো গম নাপায়। 5 লাখ টকা ভৰিব লাগিব আৰু 3 বছৰ জেল হ'ব। মই তলত স্ক্ৰীনশ্বট লগাইছোঁ, দেখিছেনে? আইনটো চাই লওক, দেখিছে? 5 লাখ টকা দিব লাগিব তহঁতে আৰু 3 বছৰ জেল হ'ব। কিন্তু আজি মোৰ একাউণ্ট উৰাইছে, এৰি দিছোঁ। আপোনাৰ একাউণ্ট উৰাইছে, এৰি দিছোঁ। বেলেগৰ একাউণ্ট উৰাইছে, এৰি দিছোঁ। এনেকৈ যদি সকলোৱে এৰি গৈ থাকি ইহঁতে চল পাব আৰু বিভিন্নজনৰ বিভিন্ন একাউণ্ট ইহঁতে খাই দিব। অলৰেডি অসমৰ আধাইদি ক্ৰিয়েটৰ আপোনালোকে একাউণ্ট চাৰ্চ কৰক, লগত নাই, গোটেই একাউণ্ট খাই দিছে। ইমান কান্দিছোঁ, ইমান ৰিকুৱেষ্ট কৰিছোঁ, কোনো ফালৰ পৰা সিহঁতে নাম নলয়। আৰু এইটো গ্ৰুপ চক, হোৱাটছআপৰ গ্ৰুপ, ইয়াতে ইহঁতে ফ্লেক্স কৰে। হোৱাটছআপত স্ক্ৰীনশ্বট লগাই, ষ্টেটাছ লগাই যে আজি আমুকৰ আইডি খালোঁ, আজি তামুকৰ আইডি খালোঁ। আৰু হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰত সিহঁতে লোকৰ আইডি খাই সিহঁতে ফ্লেক্স মাৰে, মানে আনন্দ কৰে হোৱাটছআপত। কিন্তু আমাৰ লগত কি হৈ আছে? 4 বছৰ 5 বছৰ মেহনত কৰিছোঁ। আজি মই বুজি পাওঁ, ৰ'দে বতাহে হাবিয়া বননিয়ে ভিডিঅ' বনাই এটা এটা ফলোৱাৰ্ছ গোটাইছিলোঁ। 183K আপোনালোকে একবাৰ চকু মুদি অনুভৱ কৰি চাওক। 1,83,000 মানুহ গোটোৱাটো মামুলি কথা। আজি 100-200 ফলোৱাৰ্ছ নহয়, 1,83,000। আপোনালোকে 10,000টা ফলোৱাৰ্ছ গোটাবলৈ কিমান মেহনত লাগে, হয়তো আপোনালোকে যদি ছ'চিয়েল মিডিয়াৰ ক্ৰিয়েটৰ হয় বুজি পাব। সেইটো আমাৰ ইনকামৰ পথ, আমাৰ মনোৰঞ্জনৰ। আপোনালোকক হহুৱাইছোঁ, কোনোবাই কিবা এটা শিকাইছে। সকলোৰে এটা বেলেগ কেটেগৰীৰ চেনেল থাকে। আজি ইমান এটা ইম'চনেল, তাত কিমানখিনি মেমৰি। আজি 4 বছৰৰ পৰা যে মই ভিডিঅ'বোৰ দি আহিছিলোঁ, ফটোজ দি আহিছিলোঁ, সেইখিনি ছেকেণ্ডত নোহোৱা হৈ গ'ল। আজি যদি মই একাউণ্টটো চাব খোজোঁ, সেই একাউণ্টটো চাব নোৱাৰোঁ। বেলেগে যদি চাব বিচাৰে, চাব নোৱাৰে। আৰু এইখিনি চবৰ লগতে। গতিকে আজি মই মেইনলি এই ভিডিঅ'টো এটা কাৰণেই বনাইছোঁ, আমি একগোট হ'ব লাগিব। আজি যদি আমি ইহঁতক এনেকৈ এৰি দিওঁ নহ'ব, একশ্যন ল'ব লাগিব। একশ্যন কেনেকৈ ল'ব লাগিব? আমি গোটেই ক্ৰিয়েটৰখিনি একলগ হ'ব লাগিব। আজিৰ এই ভিডিঅ'টোত এটা কমেণ্ট কৰক, মই সিহঁতৰ ওপৰত একশ্যন ল'বলৈ, পুলিচৰ থানাত যাবলৈ, পুলিচত আইনীভাৱে ব্যৱস্থা ল'বলৈ মই সাজু আছোঁ। আৰু কিমানজন ক্ৰিয়েটৰ সাজু আছে? এই ভিডিঅ'টোত য়েছ বুলি কমেণ্ট কৰক যে মই সাজু আছোঁ। আমি যদি 20-25 জন ক্ৰিয়েটৰ, 20-25 জন, 10 জন ক্ৰিয়েটৰ গৈ যদি আমি পুলিচ থানাত এখন এজাহাৰ দিওঁ সিহঁতৰ ওপৰত, নিশ্চয় সিহঁতৰ ওপৰত আইনী ব্যৱস্থা হ'ব। সিহঁতৰ জৰিমনা ভৰিব লাগিব বা জেল হ'ব। আৰু কোনো ডাঙৰ ল'ৰা ছোৱালী নহয়, 18 বছৰ তলৰ, সেই মাইনৰ হওক বা মেচিয়ৰ হওক, কোনো কেছ নাই, এক কেছ খাটিবই। গতিকে তাৰ কাৰণে আমি একগোট হ'ব লাগিব। আপোনালোকে এই ভিডিঅ'টোত প্লিজ এটা কমেণ্ট কৰক যে আমি তোমাৰ লগত আছোঁ। আমি সকলোখিনি এটা জেগাত গৈ গোট হওঁ আৰু এটা এজাহাৰ দিওঁ সকলোৰে ওপৰত। নহ'লে এনেকৈ যদি আইনে ব্যৱস্থা নলয়, আমি নিজেই ব্যৱস্থা ল'ম। মুঠতে এতিয়া এটাই কথা, আমি সকলোখিনি একগোট হওঁ, 20-25 জন ক্ৰিয়েটৰ একগোট হওঁ। আপোনালোকে কমেণ্ট কৰক আৰু সিহঁতৰ ওপৰত একদম ভালতকৈ ভাল একশ্যন লওঁ। যদি প্ৰশাসনে ব্যৱস্থা ল'ব নোৱাৰে, আমি নিজেই ব্যৱস্থা ল'ম। সেইখিনিৰ কাৰণে আপোনালোক সকলো সাজু থাকক। মুঠতে ভিডিঅ'টোত এটা কমেণ্ট কৰক আৰু বেছিতকৈ বেছি এই ভিডিঅ'টো শ্বেয়াৰ কৰক। হোৱাটছআপ হওক, ফেচবুক হওক, সকলোতে ষ্ট'ৰী ষ্টেটাছ লগাওক, যাতে সকলোখিনি গোট খাব পাৰে, সকলোখিনিয়ে জানিব পাৰে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি এটা জেগাত একগোট হৈ ইহঁতৰ ওপৰত যাতে আইনীভাৱে ভালকৈ ব্যৱস্থা লৈ ইহঁতক এটা শাস্তি দিব পাৰোঁ বা আমি নিজেই ব্যৱস্থা ল'ব পাৰোঁ, যাতে ইহঁতে নেক্সট টাইম কাৰোবাৰ লগত এনেকুৱা কৰিবলৈ ভয় কৰে। গতিকে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আপোনালোকে প্লিজ শ্বেয়াৰ কৰক আৰু কথাখিনি একদম গুৰুত্ব হিচাপে লৈ এটা কমেণ্ট কৰক। মই সিমানেই ক'লোঁ। থেংক ইউ ছ' মাছ।